মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ কথাটোৱে তোমাক সঁচা অন্তৰে ভাল পাইছিলোঁ আৰু সেইটোৱে মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ কথা হৈ গ'ল। চাবাচোন, তুমি যাক সঁচা অন্তৰে ভাল পোৱা সি তোমাক এদিন এৰি থৈ বা অন্তৰত আঘাত দি থৈ গুচি যায়। সেয়া মই কোৱা কথা নহয়, সেয়া জীৱনত ঘটি অহা আৱেগ আৰু ঘটনাৰ আঁৰে যি মোক ক'ব পাৰিলে। হয় ন, তাই মোৰ লগত থাকি হেপ্পী নহয়, একো কথা নোহোৱাকৈ, একো কাৰণ নোহোৱাকৈ মোক পাহৰি গুচি গ'ল। এতিয়া কি জানানে, মই কাকো লগতে হেপ্পী থাকিব পৰা নাই আৰু ভগৱানে সিমানেই নিষ্ঠুৰ যে মোৰ জীৱনত এনেকুৱা কিছুমান ঘটনা বা পৰীক্ষা